আমি চবেই ৰাতিপুৱা আৰু গধূলি বেলা সৰ্বশক্তিমান বা আমাৰ আৰাধ্য পিতা মাতাৰ ওচৰত অলপ সময় বহোঁ আৰু অন্তৰৰ পৰা আমি মাতা পিতা বা সৰ্বশক্তিমানক কাকুতি মিনতি কাতৰ অৰুণেৰে মাতোঁ আৰু সেইটোকে আমি প্ৰাৰ্থনা বুলি কওঁ। প্ৰাৰ্থনা আচলতে এনেকুৱা এটা মনৰ ভিতৰত থকা ভাৱ যিটো দ্বাৰাই আমি আমাৰ অন্তৰাত্মাক জগাই তুলি আমাৰ চব প্ৰকাৰৰ দুখ সুখ সেইজন প্ৰভুৰ ওচৰত মনে মনে স্বীকাৰ কৰোঁ। আৰু যদি অটল বিশ্বাস আৰু আস্থাৰে এই ভিতৰৰ পৰা নিৰ্গত হোৱা অনুৰোধটোত গহীৰতা থাকে, তেতিয়া সৰ্বশক্তি মানে আমাৰ সেই অনুৰোধ স্বীকাৰ কৰে আৰু তাকেই আমি প্ৰাৰ্থনা আমাৰ সফল হোৱা বুলি কওঁ। প্ৰাৰ্থনা চবেই কৰে, সৰু ডাঙৰ, ল'ৰা ছোৱালী, বুঢ়া আইতা ককা চবেই প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ কোনো নিৰ্দিষ্ট নিয়ম বা কানুন নাই। এইটো য'তেই হ'লেও কৰিব পাৰে, থিয় হৈ কৰিব পাৰে, মন্দিৰত বহি কৰিব পাৰে, আজান দিব পাৰে, খ্ৰীষ্টিয়ান ঘৰত যাই বাইবেল পঢ়িব পাৰে। যেনেকুৱা প্ৰকাৰতেই নহওক কিয় আমি সৰ্বশক্তিমানক প্ৰাৰ্থনা কৰিব পাৰোঁ।